নমস্কাৰ, মই ত্ৰৈলোক্যনাথ। আজি এটা বিশেষ কাৰণবশতঃ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বৰ্তমান সময়ত যিটো কৰোণা ভাইৰাছৰ কাৰণে যিটো অক্সিজেন লেভেলৰ যিটো সমস্যা, সেই সমস্যাৰ আজিৰ ওপৰত মই কিছু কথা ক'ব বিচাৰিছোঁ। সেই বস্তুটো হৈছে অক্সিজেন লেভেল কেনেকৈ বঢ়াব আপোনাৰ। সেই বঢ়াবৰ কাৰণে যিহেতু কৰোণা ভাইৰাছৰ সময়ত আজিকালি মানুহবিলাক প্ৰায়খিনি মানুহে প্ৰব্লেম হৈছে অক্সিজেন লেভেল কমি যায়। কিয় কমে? মই নিজে এজন কৰোণা পেচেণ্ট আছিলোঁ, আৰু গতিকে মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৰিছোঁ। এই ক্ষেত্ৰত মই যিটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ, সেই এক্সাৰচাইজটো দেখুৱালে আপোনালোকে কৰি চাওক, বহুতখিনি সহায় হয়। জেনেৰেলি এতিয়া মই এইটো অক্সিমিটাৰ লগাই আছোঁ। অক্সিমিটাৰ আপোনালোকৰ বিশেষ প্ৰয়োজন হয়। অক্সিমিটাৰ দি আপোনালোকে চেক কৰি থাকিব। ইয়াত মই দেখুৱাইছোঁ কিমান 98 আৰু 90 মই দেখুৱাইছে 98 90 ঠিক আছে। জেনেৰেলি কোনখিনি সময়ত প্ৰব্লেম হয়? যেতিয়া আপোনাৰ 90ৰ তলত আহি যায়, যেতিয়া আপোনাৰ অক্সিজেন লেভেলটো বহুত কমি আহে, আৰু সেইখিনি সময়ত জেনেৰেলি আপোনাৰ অক্সিজেন ল'বলগীয়া অৱস্থা হয়। গতিকে সেই বস্তুটো নহওক, ইয়াৰ অক্সিজেন লেভেলটো কেনেকৈ বঢ়াই থাকিব পাৰি তাৰ কাৰণে মই এটা চিম্পল উদাহৰণ দিছোঁ। আপুনি উবুৰি হৈ শুব, আৰু উবুৰি হৈ শুলেই নহ'ব, দুটা বস্তু কৰিব লাগিব। জেনেৰেলি চাওক, মই মোৰ সুবিধাৰ কাৰণে দুটা গাৰু লৈছোঁ, কিন্তু চিম্পল এটা গাৰু হ'লে ভাল। ফ্ৰণ্টত এটা গাৰু ল'ব আৰু পিছফালৰ এটা গাৰু ল'ব, ভৰিকেইটা লৈ এনেকৈ উল্টা হৈ শুব। উল্টা হৈ শুই আপুনি কি কৰিব? উশাহ ল'ব দীঘলকৈ। আপুনি দেখা পাইছে মোৰ অক্সিজেন লেভেলটো আপ ডাউন কৰি আছে। কোনোবা সময় 99, কোনোবা সময় 97, কোনোবা সময় 98 হৈ আছে উশাহ লোৱাৰ কাৰণে। আপুনি এই বস্তুটো কৰিব, যিমান পাৰে দীঘলকৈ উশাহটো ল'বলৈ চেষ্টা কৰিব, আৰু মিনিমাম 10-15 মিনিট এই এক্সাৰচাইজটো কৰিব। ৰাতিপুৱা সময়ত, সন্ধ্যা সময়ত যেতিয়া আপোনাৰ উশাহ লোৱাত প্ৰব্লেম হয়, ৰাতি যেতিয়া শোৱাৰ সময়ত দেখিব আপোনাৰ উশাহ লোৱাত প্ৰব্লেম হৈছে, আপুনি এনেকৈ উবুৰি হৈ শুব। উবুৰি হৈ মই যিটো বস্তু এতিয়া আপোনাক দেখুৱালোঁ সেই বস্তুটো কৰিব, দীঘলকৈ উশাহ লৈ। তেতিয়া দেখিব আপোনাৰ অক্সিজেন লেভেলটো 90 ঘৰত আহি গৈছে, 90 পাৰ হৈ গৈছে, আৰু আপোনাক উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিব। চাওকচোন, মোৰ দ্বাৰা আপোনালোকে যদি উপভোগী বুলি ভাবে, ইয়াক ইউজ কৰি চাওক, ই বহুতখিনি সহায় কৰিব। আৰু ইয়াৰ লগতে আপোনালোকে আৰু এটা কাম কৰিব, জেনেৰেলি আৰু এটা হৈছে বজ্ৰাসন। বজ্ৰাসনটো পাৰিলে কৰিব। সেই বজ্ৰাসনটোৱে কি কৰে? আপোনাৰ উশাহ নিশাহৰ লগতে আপোনাৰ যিটো সেইখিনি সময়ত এটা বস্তু হৈছে কি, আপোনাৰ খাবলৈ ববলৈ মন নাযায়। সেই বস্তুটোৰ ক্ষেত্ৰত, খোৱা বোৱাৰ ক্ষেত্ৰতেই হওক, আৰু আপোনাৰ গোন্ধটো আনিবৰ কাৰণে বজ্ৰাসনটো, আৰু লগতে আৰু এটা কপালভাতি, এই তিনিটা আপুনি কৰক, বহুতখিনি সহায় কৰে। চাওক, এবাৰ উপভোগ কৰি চাওক কেনেকুৱা হয়। মই যিটো বস্তু দেখুৱালোঁ সেইটো ইউজ কৰক। ইউজ কৰিলে নিশ্চয় কিবা নহয় কিবাটো ফাইদা হ'ব আপোনাৰ। চাওক, আৰু অক্সিমিটাৰ আপুনি পৰাপক্ষত লগত এটা অক্সিমিটাৰ ৰাখক, আৰু আপোনাৰ অক্সিজেনটো চেক কৰি থাকক, আৰু মই কোৱা ধৰণে দীঘলকৈ উশাহ লওক, উল্টি হৈ শুই। চ' গাইজ, এনজয় কৰক, নিশ্চয় কিবা এটা ফাইদা হ'ব। অ'কে।